সম্পূৰ্ণ হৈছে আৰু আমাৰ ইয়াত ফালে ঘোঁৰা গাড়ী চলি আছে সেকেন্ড কাজিয়াৰে এইবিলাক ঘৰৰ কাৰণে কাঠৰ লৈ গৈছে কাঠ একদম দূৰলৈকে হৈছে আৰু এইফালে চক সম্পূৰ্ণ হৈছে ইমান ধুনীয়া হৈছে বাৰিষা হ'লেও এতিয়া টেনচন নাই আমি এনেকৈ খোজকাঢ়ি থাকিব পাৰোঁ এতিয়া নো টেনচন যেনেকৈ নহওক ঘাঁহ থাকিলেহে চহৰ থাকিব চহৰ থাকিলেহে দেশ থাকিব গতিকেলৈ এইটো কৰিবই লাগিব এইফালে চক এইফালে নদী থাকি গ'ল নদী এইফালে থাকি গ'ল অলপ বেছি দূৰো নহয় বাৰু আৰু এইফালে আমাৰ গাঁওখন ইমান ধুনীয়া হৈ আছে ইমান পৰিৱেশ ক্লিন হৈ আছে ইমান ধুনীয়া হৈ আছে ইয়াতে গৰু ছাগলী চব চৰি আছে এইফালে আৰু ধান খেতি কৰি থৈছে ইমান ধুনীয়া দেখি পৰিৱেশটো মনোমোহা পৰিৱেশ এইফালে আকৌ খেল খেলি থাকে ভলীবল কিবা কিবি এক্সেট্ৰা বহুত মানে এইফালে চক এটা খোজ কাঢ়িব পাৰি বোকা বৰষুণ দিলে বোকা অলপ হয় এইফালে চক আৰু আমাৰ মতাৰীটো কেনেকৈ বান্ধিছে চকচোন বালিও আমাৰ লগাইছে বাৰু এইফালে চক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি ভাল পায় ধুনীয়া হৈছেগৈ এইটো যাতায়তটো ঠিক হ'বগৈ আৰু এইফালে যাতায়ত জেঙাৰাইটো আপোনাৰ দুনাগুৰি ঘাটলৈ পাবগৈ আৰু এই মতাহৰিটো এতিয়া নতুনকৈ আৰু চেংচন আহিছেগৈ এইফালে বহুত মানুহে অহা যোৱা হৈ থাকে আৰু এইফালেও নামি গৈছে ধুনীয়া হৈছে দেখি খুব সুন্দৰ পৰিৱেশ আৰু এইটো ৰাস্তাটো ঠিক হৈছেগৈ আৰু ভাল হ'বলগীয়া আছে গাঁওখনক আৰু ভাল হ'ব এনেকৈ উন্নত হ'ব এইফালে মানুহ অহা যোৱা হৈ যাব পাৰিছেগৈ আৰু মানুহ অহা যোৱা কৰিছেগৈ আৰু এতিয়া এইখন গাঁও হস্তিনাপুৰৰ পৰাই আমাৰ মৰলীয়া গাঁৱলৈ অহা যোৱা পূৰা ধুনীয়াকৈ হৈ আছে আৰু বেলেগ ঠাইতো বনাই কমপ্লিট হোৱা নাই কিন্তু আমাৰ ইয়াতে বনাই কমপ্লিট হৈছে আৰু আমাৰ মোটামুটি ইমান ওখো বনোৱা নাই সেইফালে চব বেছি ওখ হোৱা নাই তথাপিতো এইটো পানীয়ে ডুবাব নোৱাৰে বাৰু এইফালে মানুহ অহা যোৱা হৈ আছে একদম আৰু ওচৰতে ধানৰ খেতি আছে চব কিমান ধুনীয়া হৈ আছে ভৰ ধানৰ খেতি কিমান ভাল লগা পৰিৱেশ সঁচাই কিছু ক্ষেত্ৰত গাঁৱলীয়া সমাজৰ আমাৰ পৰিৱেশবিলাক বহুত ধুনীয়া হয় আৰু ইয়াতে থাকি সুচিন্তা কৰিলে ভাল হয় আৰু সুচিন্তা কৰিবও লাগে মানুহৰ জকলাদাৰ বগাব হ'লে ভাল চিন্তা কৰিবই লাগিব যেনেকৈ নহওক এইফালে চক ইমান ধুনীয়া হৈছে আমাৰ মতাউৰি আপডেট আজি দি আপোনালোকে চাব আপোনালোকে প্লিজ ভিডিঅ'টো ক'ৰ পৰা চাইছে আৰু কেনেকৈ কি হৈছে আৰু মতাউৰিটো কেনেকুৱা ক'ত বেয়া হৈছে আপোনালোকে কমেণ্ট কৰি ক'ব আৰু জনাব আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব কিন্তু দেই আপোনালোকক বাৰম্বাৰে অনুৰোধ কৰিছোঁ আৰু অনুৰোধ কৰি থাকিম আৰু আপোনালোকৰ আশীৰ্বাদেৰে মই আগবাঢ়ি যাব পাৰিম গতিকে আপোনালোকে মৰম দিব লাগিব ছাপোৰ্ট কৰিব লাগিব ছাপোৰ্ট কৰিলেহে মই আগবাঢ়ি আৰু আপোনালোকক ভাল কণ্টেণ্ট এটা দিবলৈ মই পাৰিম গতিকে আপোনালোকৰ জোৰহে আপোনালোকৰ মৰমে মোক বহুত উৎসাহ জনাব কামত অহাকৈ আপোনালোকে মৰম দিয়ক গতিকে আপোনালোকক দেখুৱাই থাকিম মই ক'ত কেনেকুৱা কি ভিডিঅ' বনালে ভাল হয় এইফালে আমাৰ গাঁওখনক মেৰাই থৈছে আৰু এই উদূৰ মতাউৰি আগৰ পৰা আছে এইফালে চোক আৰু এই মতাউৰিত লাগিছেগৈ পানী এতিয়া সোমাব নোৱাৰে এই নদীৰ পৰা একদম ক্লিয়াৰ হৈ গৈছে আমাৰ ইয়াতে বহুত ধুনীয়া পৰিৱেশ বাই গাইজ আপোনালোকে শ্বেয়াৰ কৰিব প্লিজ